জ্বলা লাগিছে এতিয়া পানী নাই না ইয়াৰ পৰা খাব वेलकम टू बैक माय यूट्यूब चैनल जान एम डेस और माने আজি এটা পাৰ্টি এটা কৰিব গৈ আছো আৰু কেনেকুৱা হয় পাৰ্টিটো চাব আপোনালোকে মানে ধামাকাদাৰ পাৰ্টি হ'ব আৰু এইটো তো এতিয়া যাব ওলাই গলো পুৰা শুটিঙত ওলাইছো আৰু পাৰ্টিটো ধামাকাদাৰ ন তো পুৰা শুটিঙত এইফালে হেলমেটটো লৈ হেলমেটটো লৈ লৈছো বাইক ইফালে আছে বাইকখন তাৰপিছত বলক দেখাম আৰু আপোনালোকে আৰু মোৰ ভিডিঅ'টো একদম স্কিপ নকৰাকৈ চাব গম পাই যাব মই কেনেকুৱা ধামাকাদাৰ পাৰ্টি এটা কৰিব গৈ আছো তো বলক তো এতিয়া মানে জেগা এটাত গৈ আছো পাৰ্টি এটা কৰিবলৈ তো পাৰ্টিটো কেনেকুৱা কৰা হয় দেখাম আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব ধুনীয়াকৈ পাৰ্টিটো মানে আজি পুৰা ধামাকাদাৰ পাৰ্টি হ'ব গৈ আছে পাব না তো আপোনালোকে মানে চাব লাষ্টলৈকে চাই থাকিব ভিডিঅ'টো স্কিপ নকৰাকৈ গম পাই যাব মানে কি পাৰ্টি কৰিব গৈ আছো এতিয়া বগৰী খাবলৈ গৈ আছো আৰু দাদাইহঁতে ইফালেদি বাইক লৈ গ'ল আৰু বৌ আৰু মই বগৰী খাবলৈ গৈহে আছো এতিয়া জেগা পোৱাগৈ নাই আৰু এতিয়া মানে মই গছজোপাত উঠি আছো আৰু কাঁইট বহুত উঠিবলৈ ভয় লাগিছে আৰু এতিয়া দাদাইহঁতে তলত আছে এতিয়া মই গছজোপা লৰাই দিম দাদাইহঁতে পাই যাব আৰু মানে দাদাইহঁতে বুটলিব আৰু পাই যাব নহয় দাদাইহঁতে বুটলিব এয়া খুন্দনা লৈ আহিছোঁ ধুনীয়াকৈ তাৰপিছত আৰু এতিয়া মই গছৰ ওপৰত উঠি গ'লোঁ এয়া লৰাই দিছোঁ অলপ আৰু এয়া বগৰী পৰি আছে এতিয়া দাদাইহঁতে বুটলিব আৰু তাৰপিছত মই গছৰ পৰা নামি মানে চবে একেলগে আৰু লগে ভাগে আৰু কামটো কৰিম আৰু মানে এতিয়া বগৰী খাব আহিছোঁ আৰু ফাইনেলি আপোনালোকে মই কথাটো কৈ দিলোঁ বগৰী খাব আহিছোঁ আৰু এতিয়া মই ক'ত আহিছোঁ চাগৈ নিশ্চয় আপোনালোকে গম পাইছে ক'ৰ পৰা মই ভিডিঅ'টো কৰি আছোঁ তো এতিয়া বগৰী খাব আহিলে নহ'ব এতিয়া যিকেইজন মোৰ লগত আহিছে গোটেইকেইটা শকত মানুহ মানে গছত উঠিব নোৱাৰে তো মই উঠি গ'লোঁ আৰু গছত এতিয়া বগৰী গছৰ পৰা বগৰী পাৰি আছোঁ আৰু খাই চাওঁ এটা কেনেকুৱা লাগে মোৰ চাগৈ আগত এটা আপোনালোকে ভিডিঅ' চাইছিলে ছিকিমত গৈছোঁ বুলি তাত মই বগৰী এটা খাওঁতে টেঙা লাগিছিলে বহুত টেঙা লাগিছিলে আৰু মই বগৰীটো মিঠা বুলি কৈছিলোঁ নহয় বহুত টেঙা বগৰী আছিলে আৰু আজিও মানে টেঙা বগৰী খাব আহিছোঁ আৰু লগত আজি ভেলেণ্টাইন ডে তো সকলোকে ভেলেণ্টাইন ডেৰ বহুত বহুত শুভেচ্ছা থাকিল আৰু যাৰ আছে ভেলেণ্টাইন তো এতিয়াতো আমি ছিংগল আমাৰ ভেলেণ্টাইন নাই তো আশা কৰোঁ সকলোৱে ভাল যাওক আৰু এয়া তলৰ ফালে আছে দাদাহঁত এয়া ষ্টাৰ্ট কৰি দিছে আৰু বগৰী খুন্দা তাৰপিছত এইফালে আমাৰ লগত আছে আজি বৌ এয়া বৌ বহি আছে আৰু এতিয়া মই আছোঁ গছৰ ওপৰত আৰু গছৰ পৰা এতিয়া কেনেকুৱা নামো এইটো ক'ব নোৱাৰোঁ চেষ্টাটো কৰিমেই নামিবলৈ আৰু এতিয়া আমাৰ মানে খুন্দা হৈ গৈছে আৰু বৌয়ে খুন্দি আছে বৌক এইটো শাস্তি দি আছোঁ ঘৰটো কাম নকৰে এনেই বহি থাকিব এইটো আজি মানে শাস্তি দি আছোঁ আৰু এয়া ইফালে বহি খায় সেইটো কাৰণে দেখিছে নহয় এয়া আমাৰ ইফালে হৈ আছে এইফালে বগৰী পূৰা খুন্দি আছে আৰু ইফালে দাদা কথা পাতি আছে অলপ মোবাইলত তাৰপিছত আমাৰ আৰু দুজন আছে সিহঁতে মানে 200 পুৰণি ঘৰ এটা দেখুৱাবলৈ গৈছে তো আমি মানে বহি আৰু হৈ যাব যি টেঙা খাব নোৱাৰি বৰ যে পুৰা মুখৰ পানী ওলাই আছে আৰু এতিয়া আৰু এয়া পূৰা এতিয়া হেমন্ত ভাই পূৰা খুন্দিব লাগি গৈছে মই পাৰি দিছোঁ না এতিয়াতো খুন্দিবতো লাগিবই খুন্দিব লগাই দিছোঁ আৰু পূৰা এতিয়া আমাৰ ইয়াৰ বগৰীখিনি খুন্দা হৈ গ'ল আৰু হেমন্ত ভাইয়ে মানে বগৰী ভগাই আছে আৰু মানে মাছ মাংস ভগাই থকা অভ্যাস আছেতো তো এতিয়া বগৰীটো হেমন্ত ভাইকে দিছোঁ আৰু ভগাবলৈ আমাৰ নয়নদা বসুমতাৰী চাগৈ পূৰা মুখৰ পানী ওলাই আছে খাওক বালিয়া ন আৰু এতিয়া মানে ভাতটো হৈ গ'ল খাবলৈ বাকী আছে খাম আপোনালোকে চাই থাকক মানে বগৰী খাওঁতে অলপ নিমখটো বেছিকৈ লাগে টেঙা খালে
আৰু অলপ এতিয়া মছলা নিচিনা ছটিয়াই দিম। ভিডিঅ'ৰ কাৰণে টেঙা হ'লেও মিঠা বুলি ক'ব লাগিব। ধুনীয়া মিঠা একদম তো এতিয়া প্ৰথম খাই চাওঁ। চবেই খোৱা চব ষ্টাৰ্ট দি দিলে, এতিয়া মইহে বাকী আছোঁ মানে। বালিয়া বগৰী। হয় হয়। সোৱাদটো বাৰু ভালেই লাগিছে, পিছত কি হয় নাজানো। অঁ পথাৰখন বহুত দূৰত লাগি গ'ল। জ্বলা হৈছে। আৰু বগৰী খাই মানে পুৰা জ্বলা লাগিছে, এতিয়া পানী নাই অনা। লোৱাটো খাম বুলি ধেৰ লৈছিলোঁ, ইয়ে দেখিছে খাম বুলি ধেৰ লৈছিলোঁ, কিন্তু খাবলৈ নোৱাৰিলোঁ আৰু। এতিয়া মানে আমাৰ বগৰী খাই হৈ গ'ল, আৰু এতিয়া ঘৰ যাম। হৈ গ'ল বগৰী খাই, পুৰা বাইক চাইক লৈ আহিছিলোঁ ন, ওপৰত আছোঁ। বগৰী খোৱা হৈ গৈছিলে, খোৱা হৈ গ'ল, আৰু বহুত জ্বলা লাগিলে বগৰী খাই আজি। আৰু বগৰী নাখাওঁ আজি, খালোঁ আৰু। যদি মোৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পাইছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু লাইকটোতো কৰিবই লাগিব আৰু দাবী কৰিছোঁ আৰু লাইক কৰিব। আৰু ছাবস্ক্ৰাইব কৰাৰ পিছত অল নটিফিকেশ্যনটো অন কৰি ল'ব, কাৰণ মই যিকেইটা ভিডিঅ' দিম প্ৰথমে চাব পাৰিব। আশা কৰোঁ এনেকুৱাই ভিডিঅ' মোৰ ভিডিঅ' চাব, ছাপোৰ্ট কৰিব। ব'লক আৰু লগ পাম এটা নতুন ভিডিঅ' এটাত, আৰু মানে ধুনীয়া জেগা এটাত মই গৈ আছোঁ। তো তাৰপৰা মই ভিডিঅ' মোৰ 4-5টামান ভিডিঅ' আহিব, তো আপোনালোকে চাব ভিডিঅ'খিনি।